ইয়াত আজি 2-3 দিন ধৰি আমাৰ সিটিত স্ন্যাচিঙৰ কেছ হৈছে আৰু এই স্ন্যাচিং কেছ লৈ পেলাই আমি যথেষ্ট সিৰিয়াছ আছিলোঁ আৰু আমি বিভিন্ন ধৰণৰ ইনপুট ডেভেলপ কৰি আছিলোঁ আৰু এই ইনপুট ডেভেলপ কৰাৰ পশ্চাতত আমি যোৱাকালি গুৱাহাটীৰ পৰা আমি মানুহ নিক্ষেপ কৰোঁ আৰু আমি গম পাওঁ নগাঁও ডিষ্ট্ৰিক্টৰ অন্তৰ্গত জখলাবন্ধা এৰিয়াত তেওঁলোকে এটা হাইড আউট বনাইছে আৰু তাত আশ্ৰয় লৈ আছিল। তাৰপিছত আমাৰ গুৱাহাটী পুলিচ গৈ পেলাই তাৰ লোকেল পুলিচৰ লগত লৈ পেলাই আমি 10জন যুৱকক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে প্ৰাথমিক সোধপোছত গম পোৱা গৈছে তেওঁলোকে বিভিন্ন ধৰণৰ এই ধৰণৰ পইচা স্নেচিং, পকেটমাৰ কৰা, মটৰচাইকেল লিফটিং এইবিলাকত জড়িত আছে আৰু মটৰচাইকেল যিটো এটা পোৱা গৈছে সেইটো মটৰচাইকেল তেওঁলোকে বৰপেটাৰ পৰা চুৰি কৰিছিল আৰু যিটো পালচাৰ বাইকত তেওঁলোকে গৈছিলে এই পালচাৰ বাইকটো যিটো আমি ইয়াত প্ৰত্যক্ষ কৰিছিলোঁ কিছুমান সাক্ষীবাদীৰ পৰা গম পাই এই পালচাৰ বাইকটো তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এইটো হ'ল প্ৰাথমিক প্ৰতিবেদন আপোনালোকৰ ওচৰত। বাকী ফাৰ্দাৰ আমি সোধপোছ কৰিলে গম পাম আৰু অত্যন্ত পৰিতাপৰ কথা যে ইয়াৰ ভিতৰত 2জন বেংগলৰ ল'ৰা হয় আৰু বাকীখিনি বিহাৰৰ ল'ৰা হয়। এওঁলোকক মই নিজে সুধিছোঁ, সুধি পেলাই তেওঁলোকে ইয়াত মানে এইটো ক্ৰাইম কৰিম বুলিয়ে আহিছে, তাৰ পৰা ৰেলৰ টিকেটো কটা নাই, এই ধৰণৰ তেওঁলোকে আমাৰ আগত স্বীকাৰোক্তি দিছে। চাওক, এই জনসমুদ্ৰত কোন ভাল কোন বেয়া ক'ব নোৱাৰে। এতিয়া এই ধৰণৰ ইহঁতে আহিছে, আমাৰ মানুহবিলাকৰ যিখিনি সজাগতাৰ দৰকাৰ, যিখিনি সেন্সিটিভিটিৰ দৰকাৰ, টকা কড়িয়া বেগটো কেনেকৈ অলপ ৰাখিব লাগে মুঠিত সেইবিলাকৰ অলপ সজাগতাৰ দৰকাৰ। তেওঁলোকে জানে যে আমি হলাৰ ভাই মোলা টাইপ ঘূৰি থাকোঁ, সেইকাৰণে ইয়াত সহজে কৰিব পাৰি আৰু মানে আমি চেষ্ট নকৰোঁ, আমি তৎক্ষণাত ভয় খাই যাওঁ। সেইকাৰণে সিহঁতে দেখিছে যে এইটোতো পথাৰটো ভাল কণী পাৰিবলৈ, সেইকাৰণে তেওঁলোকে আহিছে। এতিয়ালৈকে আমি গোটেই মোবাইলবিলাক আপোনালোকে দেখিছে, গোটেই টেবুলত লেআউট কৰা হৈছে, মটৰচাইকেল এটা জব্দ কৰা হৈছে, টকা আছে, কিমান টকা আছে? 15,000 টকা। আৰু এইটো বেগ, যিটো বেগৰ মানে সেম ডিছক্ৰিপটিভ বেগত তেওঁলোকে সেই টকা স্নেচ কৰাটো আমাক কৈছিলে। এইটো বেগ এটা আছিলে, তাতে তেওঁলোকৰ য'ত আশ্ৰয় লৈ আছিল সেইটো চাৰ্চ কৰোঁতে পাইছোঁ। আৰু এইবিলাক যে ইমপ্লিমেণ্টবিলাক আছে, এইবিলাক মটৰচাইকেল খোলা, তালা খোলা, এইবিলাক গাড়ী পাংচাৰ কৰি দিয়ে, এইবিলাক ইমপ্লিমেণ্ট তেওঁলোকৰ বিশেষ আমি এতিয়া আমি প্ৰাথমিক পৰ্যায়ত আমি নকম। এতিয়া যিহেতু আপোনালোকক এইটো জ্ঞাত কৰিছোঁ, বাকীখিনি আমি পৰ্যায়ক্ৰমে আপোনালোকক এতিয়া আমি একজেক্টলি কোন কেছৰ লগত কোনটো ৰিলেশ্যন আছে এইটো তেওঁলোকৰ পৰা আৰু ফাৰ্দাৰ ইনফৰমেশ্যনৰ দৰকাৰ আছে। এতিয়া আমাৰ কোৱাটো ঠিক নহ'ব, কিন্তু আপোনালোকক আমি এইখিনি ক'বলৈ পাই ভাল পাইছোঁ যে এইখিনি ল'ৰা গোটেইখিনি ক্ৰিমিনেল ল'ৰা আৰু এইবিলাক কাম তেওঁলোকে কৰে, এইটো কথা কৈছে আৰু অলপ হাৰ্ডক'ৰ আছে, এইবিলাক কথা ওলাবলৈ কিছু সময় লাগিব, সেইকাৰণে আমি পিছত জনাম। বিশেষ ঘৰ এটাত ভাড়া লৈ পেলাই তেওঁলোকে আছিলে। তেওঁলোকে এনেকৈ ফ্লটিং হৈ থাকে। তেওঁলোকে আজি হেনো গোলাঘাটত যোৱা কথা আছিলে কাম কৰিবলৈ। তেওঁলোকে 60-70-80 কিলোমিটাৰ 200 কিলোমিটাৰ চলাই দিয়ে আৰু ডেকা ল'ৰা কি আছে, গুচি যায়, কামটো কৰে, আকৌ আহি যায়। এতিয়া কথা হ'ল কি, তেওঁলোকে ক'ত কিমান বা কেনেকৈ আছিলে চাম আৰু আমাৰ অন্যান্য কিছুমান টেকনিক আছে, সেই টেকনিকৰ ওপৰতো আমি আৰু চালি জাৰি চাম। এইখিনি আমি পোৱাৰ পিছত ইয়াৰ ওপৰত যথেষ্ট কাম কৰিব লগা আছে, তাৰপিছত আমি সবিশেষ আৰু গম পাম। আমি আইনমতে কৰিম, সৰু ল'ৰা হ'লেও দোষী হ'ব, কিন্তু তেওঁ জুবিনাইল হিচাপে আমি চাম আৰু বাকী যিখিনি নন জুবিনাইল তেওঁলোকক আমি জেনেৰেল যিটো আইন সেইটো মতে চাম।